কিছুমান মানুহ মাত্ৰ এটা কথাৰ বাবে জীৱনত আগবাঢ়ি যাব পৰা নাই বা তেওঁ ভাল লগা কামবোৰ জীৱনত কৰিব পৰা নাই বা তেওঁ জীৱনত সফল হ'ব পৰা নাই। ইয়াৰ পিছত মাত্ৰ এটা কাৰণেই আছে আৰু সেই কাৰণটো হ'ল মানুহে কি ক'ব। বহুতখিনি মানুহে কিবা এটা কাম আৰম্ভ কৰাৰ আগতেই মাত্ৰ দিমাগত এইটো কথাই আনে যে মানুহে কি ক'ব। মই ইমানখিনি পঢ়িলোঁ শুনিলোঁ, যদি এতিয়া এইটো কাম কৰোঁ মানুহে মোক হাঁহিব। আৰু যেতিয়ালৈকে এই ভাৱটো মনৰ পৰা উলিয়াব নোৱাৰে তেতিয়ালৈকে জীৱনত কেতিয়াও আপুনি উন্নতি কৰিব নোৱাৰে, জীৱনত কেতিয়াও সফল হ'ব নোৱাৰে। মই ভাবোঁ কিবা এটা কাম কৰাৰ আগত মানুহে কি ক'ব বুলি ভবাতকৈ সদায় মানুহে দিমাগত এটা কথা বহাই ল'ব লাগে যে মই এই কামটো কৰাৰ পাছত মই যদি ইয়াত সফল হওঁ তেতিয়া মোক মানুহে কি বুলি প্ৰশংসা কৰিব। আৰু যিদিনাই আপুনি এই কথাটো নিজৰ একদম মাইণ্ডত বহাই ল'ব তেতিয়া আপুনি জীৱনত যিকোনো এটা কামতে সফল হ'ব পাৰিব। গতিকে আজিৰ পৰা এইটো কথা মনলৈ কেতিয়াও আহিব নিদিব যে মানুহে কি ক'ব। তাৰ সলনি সদায় এইটো ভাবিব যে মই এই কামটো সফলভাৱে কৰাৰ পিছত মানুহে মোক কি বুলি ক'ব।